আহিব বুলি গম পালোঁ গ্ৰন্থমেলাত। আৰু তেখেতৰ এই কিতাপখন বাস্তুশাস্ত্ৰৰ যিখন কিতাপ, সেই কিতাপখনৰ প্ৰতি মোৰ আগ্ৰহ আছিলে, কাৰণ তেখেতৰ মই ভিডিঅ'খিনি চাই আছিলোঁ। ভিডিঅ'খিনি চাই আমি মানে খুবেই ভাল লাগিছে, বহুতখিনি উপকৃত হৈছোঁ তাৰ পৰা। আৰু সেইটো কাৰণে আজি তেখেত আহিব বুলি গম পাই তেখেতকো লগ কৰিবলৈ আহিলোঁ আৰু কিতাপখনো ল'লোঁ। আৰু তেখেতক লগ পাই তেখেতৰ কথা পাতি খুবেই ভাল লাগিলে। মানে যিখিনি তেখেতে আৰু কিছুমান কথা ক'লে আমি বহুত উপকৃত হৈ গ'লোঁ কিতাপ মানে তেখেতৰ কথা। আৰু ভৱিষ্যতেও তেখেতৰ কিতাপখনে আমি চাই পেলাই আমাৰ ঘৰুৱা যিখিনি সমস্যা দূৰ কৰিম বুলি আশা কৰিছোঁ।